আমি অলপ আমাৰ পাৰ্টিৰ হৈ হা আৰু চৰকাৰত নহয় এইটো পাৰ্টিৰ হৈ আমি আৰু বাকী যি চৰকাৰী সুবিধা পাব লাগে আসাম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা আৰু বিটিআৰ কাউন্সিলৰ পৰা যি সুবিধাটো দিব লাগে এই সকলো সুবিধাটো হাতীয়ে মানুহ মাৰাৰ পিছত নিয়মতে যি সুবিধা পাব লাগে সব সুবিধা দিম আৰু আপোনাৰ গাৰ্জেন নাই আপোনাৰ অৰুণোদয় এটা মিলাই দিয়াৰ কাৰণে আমি চেষ্টা কৰিম হ'ব নামৰ এজন মৃত্যুবৰণ কৰিলে কি ক'ব নাই এইটো অতি মানে দুৰ্ভাগ্যজনক দুখ লগা ঘটনা আমি এনেকৈ এটা ঠাইত যে আজি মানে হাতী এটা ইয়াত বনৰীয়া হাতী এটা ইয়াত আহি উপদ্ৰৱ কৰি আমাৰ মানুহবিলাকক এই ডিষ্টাৰ্ব দি যে আমাৰ লগত কাম কৰি থকা এটা দুখীয়া পৰিয়ালৰ এজন ব্যক্তিক মানে আমাৰ পৰা লৈ গ'ল বা এটা মানে মৃত্যুবৰণ কৰিব লগা হ'ল এই ব্যক্তিয়ে এইটো অতি দুখ লগা বা দুৰ্ভাগ্যজনক ঘটনা আমি এনে ঘটনা এতিয়া ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা মানে মেন এলিফেণ্ট বা হিউমেন এলিফেণ্ট কনফ্লিক্ট যি হৈ আছে বিভিন্ন ঠাইত এইটো ৰোধ কৰিবৰ কাৰণে বহুত ধৰণৰ মানে প্ৰজেক্টবিলাক হওক মিছনবিলাক হাতত লৈছে নলোৱা নহয় কিন্তু তথাপিও মানে ইয়াত আজি মানে এটা হাতীয়ে কেনেবাকৈ ওলাই আহি যি ঘটনাটো হৈ গ'ল এই হাতীৰ জৰিয়ে যি এজন মানে আমাৰ দুখীয়া পৰিয়ালৰ এজন মানে অভিভাৱক আজি এই ঘৰৰ পৰা মানে হাতীৰ কাৰণে মৰিব লগা হ'ল এইটো অতি মানে দুৰ্ভাগ্যজনক ঘটনা এটা এক্সিডেণ্টে বুলি ক'ব লাগিব তে আমি বিশেষকৈ আজি শুনাৰ লগে লগে আমি প্ৰায় 12:30 মানত এই ঘটনাটো হৈছে বুলি আমাৰ ৰাইজে আমাক ইনফৰমেশ্যনটো দিছে আমি অলপ আগত আমাৰ বিশেষকৈ চৰকাৰী মানুহ আৰু আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি ইয়াত প্ৰেৰণ কৰিছিলোঁ তেখেতসকলে ইয়াত উপস্থিত হৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ইয়াত উপস্থিত হৈ তেখেতসকলক অলপ সহায় কৰিছে ডেড বডিটো ৰিকভাৰ কৰি এটা পষ্টমৰ্টেমলৈ পঠাইছে তো মই আজি চৰকাৰীভাৱে আমাৰ চিফ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক এটা নিৰ্দেশ দিছে আপোনালোকে তাতে গৈ ফিল্ডত গৈ যি মানে ঘৰত ঘটনা হৈ গ'ল এইটো অলপ খা খবৰ লওক বুলি কোৱাত আমি ইয়াত উপস্থিত হৈছোঁ ইয়াতে আহি আমি দেখিছোঁ মানে তেখেতৰ দুজন ল'ৰা দুজনী ছোৱালী এৰি আৰু নিজৰ পত্নী নাতিনীও আছে ইয়াত বোৱাৰীও আছে এটা প্ৰায় মানে 9-10 জনৰ এটা পৰিয়াল এই পৰিয়ালক মানে সদস্যসকলক এৰি তেখেতে গুচি গ'ল তেখেত এজনে ইয়াত অলপ ইনকাম কৰিব পৰা এজন অভিভাৱক আছিল তো ইয়াৰ পিছত এই পৰিয়ালক আমি আজি আশ্বাসন দিছোঁ আমাৰ চৰকাৰৰ ফালৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা অসম চৰকাৰ ভাৰত চৰকাৰৰ পৰা যি নিয়ম নীতি যি আছে হাতীয়ে মানুহ মৰাৰ পিছত যি সুবিধাটো তেখেতসকলে পাব লাগে এই সকলো সুবিধাটো আমি দিম আৰু আমি এই দিবৰ বাবে তেখেতসকলক যি প্ৰচেছটো কৰিব লগা আছে এইটো আমি তেখেতসকলক সহায় কৰিম আৰু আমাৰ বিশেষকৈ মই ইয়াত দেখিছোঁ তেখেতসকলৰ ৰাচন কাৰ্ডটো আছে এতিয়া এই পৰিয়ালক উদ্ধাৰ কৰিবৰ কাৰণে মই অসম চৰকাৰ তথা BTC কাউন্সিলৰ ফালৰ পৰা আৰু DC মহোদয়ক কৈ হ'লেও আমাৰ তেখেতসকলক এটা অৰুণোদয় যি কাৰ্ড দিয়াৰ অৰুণোদয়ৰ যি এটা সুবিধাটো দিয়াৰ কাৰণে আমি আগবাঢ়িম বা আমি তেখেতসকলক সহায় কৰিম তো আজি মই বিশেষকৈ এইটোৱে আহ্বান জনাইছোঁ ৰাইজে অলপ মানে এৱাৰনেছটো আহিব লাগিব ৰাইজৰ মাজত যদি এৱাৰনেছ নহয় হাতীটো যোৱাকালি সোমাইছে ইয়াত ৰাতি সোমাইছে ৰাতিপুৱা মানুহবিলাকে দেখিছে দেখাৰ লগে লগে হাতীক অলপ মানে যিবিলাক কথাটো আমি গম পালোঁ হাতীক দেখাৰ লগে লগে মানে বম ফুটাইছে কি কৰিছে এইটোৰ কাৰণে হাতীও নিশ্চয় অলপ মানে দিশহাৰা হৈছে যাৰ এইবিলাক ঘটনাটো হৈ যায় তাতে অলপ আমি মানে এৱাৰনেছটো আমাৰ মাজত আহিব লাগিব হাতী এটা সোমাইছে ইয়াক কেনেকৈ চৰকাৰীভাৱে আমাৰ ডিপাৰ্টমেণ্টক ইনফৰমেশ্যন কৰাৰ পিছত তেখেতসকলে ইয়াক উদ্ধাৰ কৰিব বা তেখেতসকলে ইয়াৰ পৰা খেদি পঠাবৰ কাৰণে চেষ্টা কৰিব যাতে ভৱিষ্যত এই ক্ষেত্ৰত অলপ মানে ৰাইজে অলপ এৱাৰনেছ আহে ৰাইজে অলপ বুজি পায় আৰু কেনেকৈ এইবিলাক দুৰ্ঘটনাৰ পৰা আমাৰ দুখীয়া পৰিয়াল হওক বা যিকোনো ব্যক্তিক যাতে এইবিলাক ঘটনাৰ পৰা মৃত্যুবৰণ কৰিব লগা নহয় ইয়াৰ কাৰণে আমি কাম কৰিব লাগিব বনৰীয়া হাতীবিলাক বিশেষকৈ হাতীসকলৰ যিবিলাক ঠাইত যিবিলাক তেখেতসকলে ঘূৰা ফুৰা ঠাই বা তেখেতসকলে খাদ্য যিবিলাক যি ঠাইৰ পৰা পায় এইটো এই এৰিয়াত অলপ আমিও মানে বনটো অলপ বনজ সম্পদটো যে আমি মানে সংৰক্ষণ কৰিব লাগিব এই সংৰক্ষণ কৰাত আমি অলপ মানে গাফালতি কৰি আছোঁ যাৰ কাৰণে এইবিলাক ঘটনাটো হয় এইটো নিশ্চয় কিন্তু এইটোৰ ক্ষেত্ৰত অলপ আমি বুজিব লাগিব যাতে বনৰীয়া জন্তুবিলাকৰ এটা আমাৰ সম্পদ বনৰীয়া জন্তু যদি আমি সম্পদ হিচাপে যদি তেখেতসকলক আমি ইয়াতে ৰাখিব লাগিব তেনেহ'লে নিশ্চয় বনজ সম্পদো আমি বচাই ৰাখিব লাগিব